জীৱনৰ সংজ্ঞা বিচাৰে। জীৱন কি হয় বাৰু এইটো? বিচাৰিছোঁ বহুত ইয়াৰ অৰ্থ, কিন্তু বিচাৰি পোৱা নাই। হাঁহিৰ জীৱন, ধেমালিৰ জীৱন নে কান্দোনৰ জীৱন বুজি নাপাওঁ। কেতিয়া হাঁহিব লাগে, কেতিয়া ধেমালি কৰিব লাগে, কেতিয়া কান্দিব লাগে। নিজৰ ইচ্ছামতে জীৱনে আমাক হহুৱাইছে, কন্দুৱাইছে আৰু কেতিয়াবা মন গ'লে উদাসীনতাৰ ভাৱ গঢ়ি তুলিছে। কি কৰিম, উপায় নাই। পৰিস্থিতিয়ে মানুহক সকলো কৰায়। ভাবিছিলোঁ জীৱনটো এটি সুমধুৰ উপন্যাসৰ নিচিনা হ'ব, এটি কাহিনী, সুমধুৰ কাহিনী। কিন্তু হ'ল জানো? নাই, নহ'ল। আৰু কেতিয়াবা যে হ'ব তেনেকুৱা ভাবি নাপাওঁ। কিন্তু আশাটো কৰিম, কাৰণ আমি মানুহ সদায় আশাৰ ওপৰতেই জীয়াই থাকে আৰু আশা বাদ দি কেতিয়াও এটা জীৱন হ'ব নোৱাৰে। তাৰ কাৰণে মই ভাবিছোঁ জীৱনৰ অৰ্থ আশাই নেকি। আশাবাদী জীৱনটোৱে এটা সুন্দৰ জীৱন থাকে। আৰু সপোনো দেখি যাম, কাৰণ সপোনোতো দেখিবই লাগিব। জীৱনটো কৰিবলৈ এটা ধুনীয়া সপোন দেখিবই লাগিব। সপোনটো নেদেখাকৈ আমিনো পূৰণ কৰিম কেনেকৈ? বাকী মাজত যি হয় হৈ থাকিব, সেইখিনি আৰু ভাবি নাথাকোঁ। মুঠৰ ওপৰত জীৱনটো গঢ়িবলৈ চেষ্টা কৰোঁ। কেনেকৈ? বহুখিনি সময়তো তেনেকৈ গুচিয়ে গ'ল। সেয়ে আৰু জীৱনৰ কিমাননো অৰ্থ বিচাৰিম। যিখিনি অভিজ্ঞতা পাইছোঁ, যিখিনি পাই গৈছোঁ, সেইখিনিকে ভাবি লৈছোঁ আৰু জীৱনৰ অৰ্থ বুলি। আৰু যিমানখিনি পাম সেয়াও ভাবি ল'ম। আধাতে দিনটো গুচিয়ে গ'ল এনেকৈ অৰ্থ বিচাৰোঁতে কোনোদিন সমিধান নাপালোৱেই। ঠিক আছে, যিখিনি পাওঁ সেইখিনিকে অৰ্থ বুলি ধৰি ল'ম। যি পাওঁ সেয়াই হাঁহি, কান্দোন, ধেমালি, দুখ, উদাসীনতা, গোটেইবোৰেই জীৱনৰ অৰ্থ। এতিয়া মই ভাবি লৈছোঁ জীৱন এটা হ'বৰ কাৰণে গোটেইখিনিয়ে লাগিব। য'ত থাকিব হাঁহি, য'ত থাকিব কান্দোন, য'ত থাকিব ধেমালি, য'ত এটা জীৱন সুন্দৰ হৈ পৰে। আপোনালোকে জনাব আপোনালোকৰ মতামত। আপোনালোকে বাৰু জীৱনটোক কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰিছে? মোৰ মতে এতিয়া বৰ্তমান পৰিস্থিতিত মোৰ মতে এটা উদাসীনতাৰ জীৱনত মই ভৰি দি আছোঁ। পিছলৈ কি হয় চাওঁ। আকৌ লগ পাই থাকিম আপোনালোকক এনেকৈ মাজে মাজে। ঠিক আছে, আজিলৈ তেতিয়াহ'লে এইখিনিতে সামৰোঁ। বাই বাই। ভাল পালে লাইক কৰি দিব। ঠিক আছে।